যদুরা চরণে শরণ রাম রাম কৃষ্ণেরে তান মহামিত্রতি বহন্তে গুরু গৃহত খাইবে কুন্তিবে একোৱে নাহিকে খাইবে কুন্তিবে একোৱে নাহিকে বস্ত্রহীন শরীরত বস্ত্রহীন শরীরত রাম রাম দ্বারকাতয় আছে প্রভু নারায়ণ পরম মিত্র তোমার শুনিয়া ব্রাহ্মণী মাগি আনিলন্ত শুনিয়া ব্রাহ্মণী মাগি আনিলন্ত চাউল চিৰা চাৰি মুঠি চাউল চিৰা চাৰি মুঠি রাম রাম কানির তুপরি বান্ধি আনি দিলা কানির তুপরি বান্ধি আনি দিলা ব্ৰাহ্মণে কাষতে লৈলা কৃষ্ণৰ চৰণ দেখিবা কমনে কৃষ্ণৰ চৰণ দেখিবা কমনে দ্বাৰকাক লাগি গলা দ্বাৰকাক লাগি গলা
ভাৰ্যা কৈৰিয়া উঠি আহিয়াথে বেথে দুহাতে সাৱতী ধৰিলাই আনন্দে তিনিও লোকৰ নাথে আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ পাদুদক লৈলা শিৰে সুগন্ধি চন্দন কুমকুমে সখীৰ ঘষিলা শৰীৰে আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ পাদুদক লৈলা শিৰে সুগন্ধি চন্দন কুমকুমে সখীৰ ঘষিলা ভকত সকলে পূজে ফুলে ফলে সুস্থ হওঁ তাকে পাই অভকতে যদি নানা দ্ৰব্যৰে তাতো মোৰ তুষ্টি নাই আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ পাদুদক লৈলা শিৰে সুগন্ধি চন্দন কুমকুমে সখীৰ ঘষিলা কৃষ্ণৰে হে কৃপা বৰন্ত ব্ৰাহ্মণে আত নাহি আন হেতু ভকতৰ অল্প বস্তু বিস্তৰ কৰন্ত গৰুৰ কেতু হৰি ৰাম 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 হৰি ৰাম 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 পৰম পুৰুষ প্ৰভু নাৰায়ণ ভকতৰ যেন নিধিয়ে তাহান চৰণে ভকতি কৰিলে অৱশ্যে হৈবে সিদ্ধিয়ে হৰি ৰাম